নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ডিম্পল নাথে অসম মনিটৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোৰ টপিকটো হ'ল কেনেকৈ আপুনি মেইলৰ জৰিয়তে ফটো বা PDF আনলৈ চেণ্ড কৰিব পাৰিব। গতিকে বেছি কথা নকৈ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে আপুনি জিমেইল নামৰ এপটো ডাউনলোড কৰি ল'ব, বা বেছিভাগ মানুহৰে এই এপটো আগৰ পৰা ইনষ্টল হৈ থাকে। চ' ইয়াত ক্লিক কৰি দিম। ইয়াত ক্লিক কৰি দিয়াৰ পিছত একদম ৰাইট চাইডেদি একদম তলত এটা অপশ্যন থাকিব, প্লাছ অপশ্যনটোত। সেই প্লাছ অপশ্যনটোত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াত প্ৰথমতে ফৰ্ম বুলি আছে, ফৰ্মত নিজৰ কিবা এটা থাকিব, ইমেইল আইডিটো থাকিব, আৰু টু বুলি আছে, টুত আপুনি যালৈ ইমেইল পঠাব খোজে তাৰ ইমেইল আইডিটো আপুনি ইয়াত দি দিব। দিয়াৰ পিছত তলত থাকিব ছাবজেক্ট লিখিব, আপুনি কালৈ কি কাৰণে পঠাব খুজিছে মেইলটো, সেই হিচাপে ছাবজেক্টত লিখি দিব। যেনেকৈ মই লিখি আছোঁ, মই জাষ্ট দেখুৱাবৰ কাৰণে এনে লিখি দি আছোঁ। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ চাই থাকিব আগলৈ। আৰু ইয়াত আপুনি ভালকৈ চেক কৰি ল'ব আপোনাৰ ইমেইল এড্ৰেছ, বা আপুনি যালৈ পঠাব খোজে তাৰ ইমেইল এড্ৰেছ। এইখিনি চেক কৰাৰ পিছত ওপৰৰ এটা অপশ্যন দেখা পাব, এই অপশ্যনটোত ক্লিক কৰি দি দিব। এই ক্লিক কৰি দিয়াৰ পিছত এটাচ ফাইল বুলি আহিব। এটাচ ফাইলত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত আপোনাৰ গেলাৰী খোল খাই যাব, আৰু কাষত থকা থ্ৰী ডটত ক্লিক কৰাৰ পিছত গেলাৰীৰ লগতে SD কাৰ্ড, মেমৰি কাৰ্ড, তাৰপিছত গুগল ড্ৰাইভ এইবোৰ অপেন হৈ যাব। নাইবা ইণ্টাৰনেট ষ্ট'ৰেজো অপেন হৈ যাব। এইবোৰ অপেন হোৱাত আপুনি ইয়াত আপোনাৰ PDF বা ফটোবোৰ চিলেক্ট কৰিব পাৰিব, যালৈ আপুনি মেইলৰ জৰিয়তে পঠাব বিচাৰে। আৰু ফটো বা PDFটো চিলেক্ট কৰাৰ পিছত তলত থকা OK বটনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব এখন। এইখন ইণ্টাৰফেচ আপুনি ভালদৰে চেক কৰি লৈ ল'ব, যাতে মেইলটো বেলেগৰ তাতে নাযায়, আৰু যালৈ পঠাই সেই মেইলটো ভালদৰে চাই ল'ব। আৰু চোৱাৰ পিছত চেণ্ড অপশ্যনটোত ক্লিক কৰি দিব। চেণ্ড অপশ্যনটোত ক্লিক কৰি দিয়াৰ পিছত আপুনি ডাটাটো অন কৰি ৰাখিব দেই, মই পাহৰি আছিলোঁ ডাটাটো অন কৰি ৰাখিব। ডাটাটো মাষ্ট বি অন কৰিবই লাগিব। ডাটা অন কৰাৰ পিছত আপুনি লেফ্ট চাইডে ওপৰত থকা থ্ৰী ডটত ক্লিক কৰিব, আৰু চেণ্ড অপশ্যনটোত যাব যে ইমেইলটো চেণ্ড হৈছে নে নাই তাত গৈ চাব পাৰিব। ইয়াত মই চালোঁ, ইয়াত ক্লিক কৰি দিম। আপোনালোকে দেখিব মোৰ মেইলটো চেণ্ড হৈছে নে নাই। ইয়াত ক্লিক কৰি দিলোঁ। এইটো হ'ল মেইল পঠাইছিলোঁ, ওপৰতে আছে পোনপ্ৰথমে। অলপমান সময় লাগিব মেইলটো যাবৰ কাৰণে, কাৰণ ডাটা স্পীড কম আছে, মানে আপলোডিং হৈ আছে, মোৰ মেইলটো যোৱা নাই। আৰু ইয়াত ভালদৰে চাই লওঁ। মই চাই ল'লোঁ, ইয়াত লেখাই আছে আপলোডিং ইয়ৰ মেইল বুলি আছে। চ' এইখিনিয়ে আৰু। গতিকে বন্ধু বান্ধৱীসকল, আজিলৈ ইমানেই। ভিডিঅ'টো নিজৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব যদি মেইল কৰিব নাজানে। ধন্যবাদ। জয় অসম।